হেল্ল' এভৰিৱান জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপ ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে আৰু তেওঁ আইনৰ কাষ চাপিবলৈ বাধ্য হ'ল। তেওঁ নিজৰ ছ'চিয়েল মিডিয়াত এটি পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে ভিগু কাশ্যপৰ নাম লৈ এজন যুৱকে বহু যুৱতীৰ সৈতে মিছা সম্পৰ্ক গঢ়ি তুলিছিল আৰু ভিগু কাশ্যপে সেই দুষ্টকাৰী যুৱকজনৰ নাম ঠিকনা ইতিমধ্যে তেওঁ নিজৰ ছ'চিয়েল মিডিয়াত এটি পোষ্টৰ যোগেদি শ্বেয়াৰ কৰিছে আৰু ভিগু কাশ্যপে সকলোকে সাৱধান কৰি দিছে যাতে এনেকুৱা দুষ্টচক্ৰৰ কবলত কোনো নপৰে আৰু তেওঁ আইনৰ কাষ চাপে আৰু যুৱকজনৰ অনুসন্ধান উলিয়াই তেওঁৰ ওপৰত অতি সোনকালে আইনী ব্যৱস্থা ল'ম বুলিও তেওঁ নিজৰ ছ'চিয়েল মিডিয়াত জনায় আৰু তেওঁ জনায় সজাগ হওক দেই ৰাইজ এটা প্ৰজন্মই এতিয়া চাইবাৰ ক্ৰাইমৰ দৰে ডাঙৰ ক্ৰাইম কৰিবলৈ অলপো ভয় নকৰে। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাই আজি কেনেকুৱা পালে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।